মানিবই লাগিব আমশো জিন্দাবাদ আমশো লং লিভ সংখ্যালঘু ছাত্র ইউনিয়ন আমসুর তরফৰ পৰা প্ৰত্যেকটো জিলা সমিতি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছো। ইয়াৰ মূল কাৰণ হল বৰ্তমান যিখন চৰকাৰ চলি আছে অসমত, এই চৰকাৰ অকল সংবাদ মাধ্যমৰ সন্মুখত ডাঙৰ ডাঙৰ কথা কৈ সাধাৰণ ৰাইজক যি মানে জ্বালা যন্ত্ৰণা দি আছে, ইয়াৰ প্ৰতিবাদত আমি ইয়াত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছো। আপোনালোকে ইতিমধ্যে জানে যে অসমৰ ভিতৰত বিদ্যুতৰ যিটো সমস্যা, স্মাৰ্ট মিটাৰ লৈ ঘৰে ঘৰে মানে স্মাৰ্ট মিটাৰ লগাই যি বিল লৈ আছে, এইটো এটা লুণ্ঠন ৰাজ চলাই আছে। ইয়াৰ প্ৰতিবাদত আমি কাৰ্যসূচী লৈছো। আমি চৰকাৰক আহ্বান জনাইছো যে আপোনাৰ চৰকাৰৰ কোনো কাম নাই, আপুনি অকল দিছপুৰৰ গাদীত বহি বিভিন্ন ধৰণৰ মানে ফুপুলা মন্তব্য দি অসমৰ ৰাইজক ভেকু ভাওনা কৰি ঠকাই আছে। প্ৰত্যেকটো ঘৰত য'ত 300 টকা বিল আহিছিলে তাত এতিয়া 1000 টকা 1500 টকা 3000 টকা বিল আহি আছে। ইয়াৰ কাৰণ কি? ইয়াৰ আঁৰত অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত হৈ আছে। যদি নহয় তেনেহলে বিদ্যুৎ বিভাগৰ যিখন মন্ত্ৰী আছে সেই মন্ত্ৰীজনক এতিয়ালৈকে কিয় বৰখাস্ত কৰা নাই? আমি দাবী উত্থাপন কৰিছো বিদ্যুৎ মন্ত্ৰীজন কোনো কাম নহয়, এই বিদ্যুৎ মন্ত্ৰীজনক মানে অতি সোনকালে বৰখাস্ত কৰিব লাগে। যদি নকৰে আজি যি আন্দোলন আপোনালোকে দেখি আছে, ইয়াতকৈ ভয়াৱহ আন্দোলন গোটেই অসমত আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম।